নমস্কাৰ। বহুতে কয় লগতে সততে আমিও কওঁ যে আজিৰ মহিলা চৌদিশে আগবাঢ়িছে। চৰকাৰী হওক বা বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ উচ্চ স্তৰত মহিলাসকলক জিলিকি থকা আমি দেখিছোঁ। কিন্তু আমি যদি গ্ৰাছৰুট লেভেলৰ কথা কওঁ, অৰ্থাৎ সাধাৰণ মহিলাসকলৰ কথা কওঁ, তেওঁলোকৰনো কিমানখিনি উত্তৰণ ঘটিছে আজিৰ সমাজত, সেয়া আমি নিজেও চাবলৈ লগতে আপোনালোকক দেখুৱাবলৈ আহিছোঁ গুৱাহাটী মহানগৰীৰ এক বিশেষ অঞ্চলত। এয়া হৈছে কৈলাশপুৰ। গড়চুকৰ কৈলাশপুৰ নামৰ এই অঞ্চলটোত একাংশ মহিলা আমাৰ সৈতে আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকেনো কি এনে বিশেষ কাম কৰিছে যাৰ বাবে বাতৰিত আমি তেওঁলোকক প্ৰাধান্য দিবলগীয়া হৈছে, তেওঁলোকৰ মুখেৰে আপোনালোকক শুনাম। প্ৰথমে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই লৈছোঁ। এওঁলোক বহিছে সপ্তাহৰ এটা দিনত, মাহৰ কেইটামান দিনত তেওঁলোকে এইদৰে বহে আৰু এই যি টকা আপোনালোকে কিছু দেখিছে, এই টকাৰ জাপবোৰে আচলতে সেই স্বাক্ষৰ বহন কৰিছে যে এওঁলোকে কিমানখিনি আজিৰ তাৰিখত কষ্ট কৰিছে আৰু সেই কষ্টৰ ফল এয়া তেওঁলোকৰ সন্মুখত লক্ষ্মী দেৱীৰ ৰূপত। আমি আটাইৰে সৈতে হয়তো কথা পতাটো সম্ভৱ নহ'ব, কিন্তু আমি কেইগৰাকীমান বাইদেউৰ ওচৰলৈ যাম। এইটো আপুনি যদি অকণমান উঠি দিয়ে আপোনালোকৰ সৈতে কথা পাতিম। প্ৰথমে আপোনাৰ নামটো জানিম। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমা কলিতা। আপোনালোকৰ সম্ভৱতঃ এইটো গোট নহয় জানো? গোটটোৰ কি নাম? কৰিশ্মা। কৰিশ্মা হিন্দী এটা শব্দ যাৰ আক্ষৰিক অৰ্থ হৈছে চমৎকাৰ। গতিকে এই কৰিশ্মা গোটটো খোলাৰ পৰা কেনেকুৱা চমৎকাৰ, কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিল আপোনালোকৰ জীৱনলৈ? কৰিশ্মাৰ গোটৰ পৰা পইচা লৈ বহুতখিনি আমি ডেভেলপ হ'ব পাৰিছোঁ আৰু কিছুমান যিটো কাম পইচাৰ অভাৱত আমি কামটো কৰিব পৰা নাছিলোঁ, কৰিশ্মা গোটৰ বন্ধনৰ পৰা লৈ পেলাই আমি বহুতখিনি কামটো ডেভেলপ কৰিব পাৰিছোঁ। কেতিয়া আৰম্ভ কৰা হৈছিল গোটটো আপোনালোকৰ? গোটটোতো আৰম্ভ কৰা আজি মোটামুটি আমাৰ 10 বছৰমান হ'ল। বেছিহে হ'ল। আৰম্ভণি কিমানখিনি আপোনালোকে ঋণ লৈছিলে? প্ৰথমত এইটো মোৰ 5,000ৰ পৰা লোৱা গৈছিল, এতিয়া 1,40,000। হয়। আৰু আপোনালোকৰ এই যি আমি দেখিছোঁ আটাইৰে পইচাবোৰ আপোনালোকে জমা লৈ আছে, গতিকে বিভিন্নজন হয়তো বিভিন্ন ক্ষেত্ৰত টকাবোৰ বিনিয়োগ কৰিছে। আপোনাৰ পৰা যদি আৰম্ভ কৰোঁ, আপুনি কিমান টকা লৈছে গোটৰ পৰা, ক'ত বিনিয়োগ কৰিছে, কি কৰি থকা হৈছে বৰ্তমান? মই 1,40,000 লৈছিলোঁ। লোৱাৰ মোৰ চিলাই মেচিনৰ কাম আছিলে আৰু পেইণ্টিঙৰ কাম কৰি আছোঁ এতিয়া বৰ্তমান। কিমানটা চিলাই মেচিনেৰী কামখিনি কৰি আছে আপুনি? বৰ্তমান মই এতিয়া এটা আৰু পেইণ্টিঙৰ কাম কৰি আছোঁ। 1,40,000 ল'লোঁ। নেক্সট আৰু ল'ব সময় হৈছে, সেইখিনি লোৱাৰ পিছত আৰু কিবা এটা ভাবিম আৰু অলপ বঢ়াব। ঘৰখন চলোৱাত কিমানখিনি সুবিধা হৈছে এইখিনিৰে? ঘৰখন মোৰ পইচাৰো হেৰি হৈছে, হাজবেণ্ডৰো হৈছে, তাৰ ইয়াৰ চিলাই মেচিনৰ চিজন লৈ কামবিলাক পইচাৰ উপাৰ্জনটো হয়। অৰ্থাৎ আপোনাৰ এই কামত আপোনাৰ স্বামীয়েও সহায় সহযোগ কৰিছে নহয় জানো? কোৱা হয় যে পুৰুষে আমি পৰিয়ালটোৰ মুৰব্বী যিগৰাকী, তেওঁৰ আলম লৈ হয়তো ঘৰখনৰ আন সদস্যসকলে সহায় কৰে আৰু পৰিয়ালটো চলি থাকে। কিন্তু এয়া কিছু ব্যতিক্ৰম। সেইবাবে কৈছোঁ যে এওঁলোকক আমি বাতৰিত আগস্থান দিবলগীয়া হৈছে, কাৰণ মহিলাগৰাকীয়ে এটা ঋণ লৈ তাৰ ওপৰত ভিত্তি কৰি তেওঁ ব্যৱসায় চলাই গৈছে, আত্মসংস্থাপন লৈছে আৰু তাৰ পৰা তেওঁৰ স্বামীয়ে সহযোগিতা কৰিছে, অৰ্থাৎ সুন্দৰকৈ চলি যাব পাৰিছে। আৰু যদি কোনোবা বাইদেউ এগৰাকী আহে আমাৰ সৈতে কথা পাতিবলৈ, আমি ভাল পাম। বাইদেউ অকণমান যদি উঠি দিয়ে আপুনি। ডায়েৰীখন এবাৰ দেখুৱাই লওঁ। বাইদেউৰ এয়া হিচাপ নিকাচৰ ডায়েৰী। কোনে কিমান দিছে, কিমান পাবলৈ আছে, তেওঁলোকে সুন্দৰভাৱে এয়া লিখি ৰাখিছে টকাবোৰ। বাইদেউ এই যে আপোনালোকৰ মহিলাৰ গোটটোত কিমানগৰাকী সদস্য আছে? এনে আমাৰ আগতে বহুত আছিল, এতিয়া কিছুমানৰ লোন শেষ হৈছে, মাহেকত গৈছে, এতিয়া 28 গৰাকী আছে। প্ৰথম যেতিয়া গ্ৰুপটোত সোমোৱা হয় তেতিয়া 50,000ৰ পৰা আৰম্ভ হয়। 50,000 পিছত তেনেদৰে 10-20 এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে আৰু বাঢ়ি গৈ এই লকডাউনৰ পৰা অলপমান খেলি মেলি হোৱাৰ কাৰণে লোনৰ এমাউণ্টবিলাক অলপ কমাই দিয়া হৈছিল। তো এতিয়া আৰু বঢ়াইছে, এতিয়া আৰু 1,00,000-1.5 লাখলৈকে এতিয়া হৈছে আৰু। ব্যক্তিগতভাৱে আপুনি কিমান ৰৈছিলে ঋণ? মোৰ 1,20,000 আছিল। টকাখিনি ক'ত বিনিয়োগ কৰিলে আপুনি? ব্ৰইলাৰ ফাৰ্ম আছিল। হয়। কিমান মান এতিয়া আছে আপোনাৰ ফাৰ্মত? এতিয়া বৰ্তমান এই লকডাউনৰ পৰা অলপমান হেৰি হ'ল আৰু এতিয়া চলি আছে আৰু মোটামুটি। আপোনালোকৰ সদস্য যিসকল আছে সংখ্যাবোৰ বঢ়াব পাৰিনে? ধৰক এতিয়া 20গৰাকী আছে, যদি কোনোবাই আহিব বিচাৰে কি কৰিব পাৰিব, কি প্ৰক্ৰিয়া আৰু কি কি আপোনালোকে ডকুমেণ্টছ বা তথ্য বা তেওঁলোকৰ পৰা ৰাখে, নথি পত্ৰ? তেওঁলোকে আমাৰ গ্ৰুপত মিনিমাম 3-4 সপ্তাহমান আহিব লাগিব। আহি ধৰক আমাৰ নিয়ম কানুনবিলাক কেনেধৰণে আমাৰ গোট চলে সেইবিলাক শিকি ল'ব লাগিব। শিকি লোৱাৰ পিছত তেওঁলোকৰ ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, হাজবেণ্ডৰো ডকুমেণ্ট আৰু জইণ্ট ফটো সেইখিনি দি আমাৰ গ্ৰুপত আহিব, ডকুমেণ্টছ দিব বাইদেউক। আৰু আমাৰ গ্ৰুপৰ সদস্যসকলে মেম্বাৰগৰাকীক চাব যে তেওঁ কিস্তি মাৰিব পাৰিবনে নোৱাৰে বা আমাৰ বিশ্বাসযোগ্য হয়নে নহয়, কিস্তিখিনি লৈ ক্লিয়াৰকৈ দিব পাৰিবনে নোৱাৰে, সেই সকলোখিনি চাই আমাৰ সদস্যসকলে ক'ব লাগিব যে এগৰাকী দিব পাৰি। তেতিয়া বাইদেউহঁতে লয় আৰু ডকুমেণ্টছখিনি, তেনেধৰণে দিয়া হয়। ধন্যবাদ জনাইছোঁ। বাইদেউ আপুনিও যদি অকণমান থিয় দিয়ে, আপোনাৰ লগত কথা পাতোঁ অকণমান। আপোনাৰ নামটো? মৌচুমী দাস।
ইমান যিসকল মহিলাক দেখিছোঁ আটাইবোৰ এইকেইটা অঞ্চলৰে নহয় জানো? হয় ছাৰ, ইয়াৰে ওচৰে পাজৰে হয়। আপুনি কিমান লৈছিলে এইটো গোটৰ পৰা ঋণ? মই ছাৰ কালেকশ্যন কৰোঁ। আপুনি ধন সংগ্ৰহ কৰে, গতিকে আপুনি ভালকৈ বিত্তীয় কথাবোৰ জানিব। এই যি বন্ধনৰ পৰা সহায় আপোনালোকে পালে, এই প্ৰক্ৰিয়াটো অকণমান কওকচোন। কিমান আচলতে টান হয় নেকি বন্ধনৰ পৰা এই ক্ষেত্ৰত ঋণ লোৱাৰ ক্ষেত্ৰত? বহুত সমস্যা হয় নেকি ঋণটো পাওঁতে? নাই ছাৰ, বেছিটো নহয়। ধৰক মানে 3-4 দিনৰ ভিতৰত লোন পাই যায়। ফাৰ্ষ্ট টাইম আমি মানে ডকুমেণ্টছটো কালেক্ট কৰা হয়, তাৰপিছত বাইদেউহঁতৰ একাউণ্টটো মানে প্ৰচেছ কৰা হয়। ধৰক মানে আজি প্ৰচেছ কৰিলে কাইলৈকে হৈ যায় একাউণ্ট এক্টিভ। তাৰপিছত হয়তো পিছদিনা মানে কি লোন পাই যায় বাইদেউ, সিহঁতে প্ৰব্লেম নহয় আৰু। আপুনি গোটটোৰ আটাইকে ভালদৰে জানে, কি সৰহ সংখ্যক মহিলাই আচলতে ক'ত বিনিয়োগ কৰি আছে, মানে কিহত তেওঁলোকে ধনখিনি খটুৱাই আছে, কি ব্যৱসায় কৰি আছে তেওঁলোকে? মানে কিছুমানে টেইলৰিং কৰি আছে, কিছুমানে হয়তো কাপোৰৰ বিজনেছো আৰম্ভ কৰিছে আৰু তাৰপিছত আৰু ব্ৰইলাৰ ফাৰ্ম চাৰ্ম হাজবেণ্ডৰ কিছুমানে আৰু হাজবেণ্ডৰ লগতো কৰিছে, যৌথভাৱে কৰিছে। গ্ৰ'চাৰী ধৰক আৰু গ্ৰ'চাৰীৰ বেছিভাৱে মানে খৰচ কৰিছে আৰু টেইলৰিং গ্ৰ'চাৰী সেইখিনি আৰু। সাধাৰণভাৱে এগৰাকী সদস্যা বা মহিলাই কিমান সময় পায়? ধৰক হয়তো ঋণৰ ওপৰতো বস্তুখিনি ভিত্তি হয় বা ডিপেণ্ড কৰে। ধৰক কোনোবাই যদি 1 লাখ টকাৰ ঋণ লয়, তেওঁক আপোনালোকে কিমানমান সময় দিয়ে যে ইমান সময়ৰ ভিতৰত আপোনালোকে ধনটো উভতাই দিব লাগিব? 1 বছৰীয়া 2 বছৰীয়া কৰা হয়। তাৰপিছত মানে 1 বছৰ নহওঁতে মানে শেষ হয়। আপোনালোকে মানে 40 সপ্তাহ যোৱাৰ পিছত 1 বছৰীয়া কাষ্টমাৰ এটাই 40 সপ্তাহ যোৱাৰ পিছত মানে লোন এপ্লাই কৰি দিব পাৰে আৰু 2 বছৰীয়া হ'লে 80টা যোৱাৰ পিছতে পাৰে। গোটটো কিমানগৰাকী সদস্যাই আৰম্ভ কৰিছিলে? এইটোতো ধৰক 15-20 গৰাকী দি আৰম্ভ কৰা হৈছিলে। এতিয়াতো 28 গৰাকী আছে। বাইদেউহঁতে যদি ইয়াতে গ্ৰুপত ভালকৈ কিস্তি লয় আৰু ধৰক ইয়াতে 1.5 লাখৰ ওপৰত দিয়া নহয়, নহ'লে আৰু বাইদেউহঁতে হয়তো 3 লাখ বিচাৰে, কিছুমানে হয়তো 2 লাখ বিচাৰে। সেনেকুৱা কাষ্টমাৰক মানে যদি ভাল বিজনেছ থাকে আৰু আমি মান্থলিৰো কনভাৰ্ট কৰি দিওঁ। সৰ্বনিম্ন কিমান ঋণ ল'ব পাৰে এজনে আৰু সৰ্বোচ্চ কিমান ল'ব পাৰে? আমাৰতো নতুন কাষ্টমাৰ আমাৰ 30ৰ পৰা 50ৰ ভিতৰত দিয়া হয়। 50 হ'লে মানে ভাল বিজনেছ থাকিলে আমি 50 দি দিওঁ। তাৰপিছত আৰু বাইদেউহঁতে 1.5 লাখলৈকে ল'ব পাৰে আৰু। কিবা এনেকুৱা সময় থাকে নেকি, ধৰক তেওঁ এটা নিৰ্দিষ্ট সময় পাৰ কৰাৰ পাছত তেওঁ 3 লাখ বা তাতকৈ অধিক ল'ব পাৰিব নেকি যদি কোনোবা বিচাৰে? পাৰিব, মানে ধৰক মেইন বাছলৈকে যাব লাগিব, তেতিয়াহ'লে মানে আপোনালোকৰ যিমান মানে মন যায় আৰু সিমান ল'ব পাৰে আৰু বিজনেছ অনুপাতে আৰু। এগৰাকী বাইদেউৰ কাষলৈ আহিছোঁ, কৈছিলোঁ যে আটাইকেইগৰাকী বাইদেউৰ কাষলৈ যোৱাটো সম্ভৱ নহ'ব, কিন্তু প্ৰত্যেকৰে কাষলৈ যোৱাৰ প্ৰয়োজন নাই, কাৰণ কাহিনী প্ৰত্যেকৰে একেই। কোনোবাই চিলাই মেচিনৰ কাম কৰিছে, প্ৰিণ্টিঙৰ কাম কৰিছে, কোনোবাই ব্যৱসায়ত স্বামীক সহযোগ কৰিছে। গতিকে শেষৰগৰাকী বাইদেউৰ কাষলৈ আহিছোঁ। বাইদেউৰ নামটো আপোনাৰ? শ্ৰী অপৰাজিতা কলিতা। আপুনি কিমান ঋণ লৈছিলে এই গোটটোৰ পৰা? মই প্ৰথম 50,000ৰ পৰা লৈছোঁ, আকৌ যোৱা বছৰ ল'লোঁ আপোনাৰ 80,000। এইটো কিহত খটুৱাই আছে আপুনি ধনখিনি? এইটো মই মোৰ হাজবেণ্ডৰ লগত মোৰ গাড়ী বিজনেছ আমাৰ, তেখেতকে মানে পইচাটো দিওঁ আৰু তেখেতে খটাই আছে। তো এতিয়া বিত্তীয় ধৰক লোন বহুতে দিয়ে, বিভিন্ন বেংকে দিয়ে, আজিকালি ব্যক্তিগত প্ৰতিষ্ঠানেও দিয়ে। গতিকে বন্ধনৰ পৰা যিহেতুকে লোনটো লৈ আপোনাৰ গোটটো চলাই আছে, সুবিধা কেনেধৰণৰ পাইছে সেইখিনি দৰ্শকসকলে জানিব বিচাৰিব। সুবিধা ভালেই, সুবিধা আমাৰ বহুত কামত আহিছে। এই বন্ধন বেংকৰ আমাৰ লোনটোৰ পৰা যথেষ্ট সহায় পাইছোঁ আৰু ইয়াৰ পৰা আমি। ধৰক বহুসংখ্যক মহিলা আছে, গুৱাহাটী মহানগৰী বুলি নহয়, বিভিন্ন স্থানত আছে, ভিতৰুৱা অঞ্চলতো আছে। তেওঁলোকে এনেকৈ নিজক কিবা এটা কৰিব বিচাৰে, কিন্তু তেওঁলোকে ধৰক ধনৰ অভাৱত কৰিব নোৱাৰে। গতিকে বন্ধনৰ পৰা লোন লৈ কিদৰে কৰিব পাৰি আপোনালোক প্ৰমাণ তাৰ। সেইসকল মহিলাক কিবা ক'ব বিচাৰিব নেকি, যে তেওঁলোকে কিদৰে পাৰিব বা আগবাঢ়ি অহাটো উচিত? তেওঁলোকো আগবাঢ়ি অহা উচিত, ইয়াৰ পৰা বহুত মানে আমাৰ সহায় হৈছে আৰু তেওঁলোকেও নিজে আগবাঢ়ি আহিলে ভাল হয় সেইখিনি। এয়া হৈছে ইয়াৰ ছবিখন, অৰ্থাৎ আমি যে কৈছিলোঁ একাংশ মহিলাৰ কাষলৈ যাম, এওঁলোকে হৈছে সেইসকল বিশেষ নাৰী। আমি উচ্চ স্তৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত জিলিকি থকা নাৰীসমূহৰ বা মহিলাসকলৰ কাহিনী আপোনালোকক জনাওঁ, কিন্তু গ্ৰাছৰুট লেভেলত অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ মহিলাসকলেও আজিৰ তাৰিখত কিদৰে আগবাঢ়ি আহিছে। তেওঁলোকে স্বামীৰ উপাৰ্জনৰ ওপৰত ভৰসা কৰি থকা নাই, নিজাববীয়াকৈ কিবা এটা কৰাৰ সপোন যি তেওঁলোকে বাস্তৱায়িত কৰিছে। আৰু এই ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠান হিচাপে বন্ধন বেংকে বছৰ বছৰ ধৰি যি সহযোগিতা সহায় তেওঁলোকক কৰি আহিছে, এয়া তাৰে কিছু উদাহৰণ আপোনালোকৰ সন্মুখত। পৰৱৰ্তী আমাৰ খণ্ডটিত আমি ৰাজ্যৰ আন এটা কোনো বিশেষ প্ৰান্তত আন কিছু সংখ্যক পুৰুষ তথা মহিলাৰ কাহিনী লৈ আহিম আপোনালোকলৈ। তেতিয়ালৈ ভালে থাকক আৰু চাই থাকক অসম বাৰ্তা। নমস্কাৰ। অসম আমাৰ মনে প্ৰাণে মিলিছো একেই সুৰৰ বন্ধৰে।